মছলা চলা কম কৰি ভাল হৈছে দেখাত কেনেকুৱা হৈছে ৰঙা হোৱা নাই জ্বলা গুড়া দিয়া নাই ইমান মছলা নাখাওঁ ইমান মছলাখিনি দিওঁ জ্বলা গুড়া নিদিওঁ সেইকাৰণে কালাৰটো অলপ কম হৈছে আৰু বিলাহীও নাই লগত বিলাহী দিয়া নাই সেইকাৰণে কালাৰটো নোহোৱা হোৱা নাই এনেকৈ ৰুটিৰ লগত খাওঁ মা দেউতাৰ কালাৰটো পঢ়ি আছে চৰ্দি জ্বৰ তেনেকৈ সেইকাৰণে ৰুটিৰ লগত মাংস জোল খাওঁ আপোনালোকৰ ঘৰত আজি কি খানা মোক কমেণ্টত জনাব মই আৰু আলুখিনি ভাঙি দিছোঁ আৰু অলপ আলু নভঙাকৈ আহিছোঁ চিকেন মছলা গৰম মছলা তাৰ আগতে লাষ্টত দি দিছোঁ আৰু জিৰা পাউডাৰ দিছিলোঁ আৰু আদা ৰঙটো দিছোঁ আদা ৰঙটো মেইন এনেকৈ মাংস ৰেডি হৈ যাব অ'কে বাই আজিৰ ডিনাৰ আইটেম কেনেকুৱা হৈছে জনাব